10 ব্লক এটা বিষয় আৰু 6 শিডিউল এটা বিষয় দুটা একেলগে চলিব নোৱাৰে এনডিপি যে জন্ম হৈছিল সেই জন্ম হোৱাটো তেনেকুৱা দিলীপ শইকীয়া সিহঁতৰ তথাকথিত কিছুমান ৰেল কোচ ফেক্টৰী আমি পৰ্বতজৰাত আধাৰ শিলা স্থাপন কৰিবলৈ গৈ আছো ইতিমধ্যে কেন্দ্ৰীয় ৰেল মিনিষ্টাৰে ইয়াৰ প্ৰায় 250 কোটি টকা চেংচন কৰি দিছে ইয়াৰ কামটো আৰম্ভ কৰিবৰ কাৰণে বড়োলেণ্ডৰ প্ৰথম ৰেল কোচ ফেক্টৰী আমাৰ পৰ্বতজৰাত আহি আছে তেনেকৈ আমাৰ স্পৰ্টছ একাডেমী ওদালগুৰিত ইতিমধ্যে চেংচন হৈ গ'ল টেণ্ডাৰ হৈ গ'ল এইটো ভাৰতবৰ্ষত নতুন মেডলৰ এটা স্পৰ্টছ একাডেমী হ'বলৈ গৈ আছে কোকৰাঝাৰত এখন আৰু আমি ষ্টেডিয়াম প্ৰায় 110 কোটিৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো কোকৰাঝাৰৰ প্ৰায় ষ্টেডিয়াম এই সময়ত জৰাজীৰ্ণ আছিলে আমাৰ চৰকাৰ অহাৰ পিছত নৰ্থ ইষ্টৰ ভিতৰতে ভাৰতৰ ভিতৰতে ৰেকৰ্ড লাভলগীয়া কোকৰাঝাৰ প্ৰায় ষ্টেডিয়ামটো ডেভেলপ কৰা হ'ল আৰু সিদিনা ভাৰতৰ ফুটবলৰ কেপ্টেইনে আহি কৈছে ভাৰতৰ ভিতৰত আটাইতকৈ সুন্দৰ আৰু ধুনীয়া ষ্টেডিয়াম এতিয়া কোকৰাঝাৰত আছে কিন্তু আমি যুৱ যুৱতীসকলৰ চাকৰি বাকৰি আমি চৰকাৰৰ সময়ত যে কোনো জাগাতে এটা টকা ঘুষ দিব লগা নহয় আৰু আজিলৈকে যিখিনি এপইণ্টমেণ্ট হৈ গ'ল কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই আমাৰ সময়ত আমি চেষ্টা কৰিছো যিবিলাক আগৰ সমস্যা আছিলে আগৰ চৰকাৰে কৰি যোৱা সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে মোক সাংবাদিকসকলে সুধিছে যে 2020 চনত চৰকাৰ গঠন কৰাৰ আপোনাৰ প্ৰত্যাহ্বান কি আছে 2020 চনত চৰকাৰ গঠন কৰাৰ লগে লগে প্ৰত্যাহ্বান আছিলে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰে আমাৰ ওপৰত এই বড়োলেণ্ডৰ জনগণৰ ওপৰত 2900 কোটি টকাৰ ধাৰ কৰি থৈ গৈছে এইটো সবচে ডাঙৰ সমস্যা আছিলে ইয়াৰ লগতে সমস্যা আছিলে আমাৰ অফিচৰ ফাইলবিলাক হাৰিয়ানা ইউপি বিলাকত যাই আছিলে এই ফাইলবিলাক আমি আনিব লগা হৈছে কণ্ট্ৰেক্টৰ বিলাকে চাপ্লাই কৰিবলৈ আহি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত চিনি ফাণ্ড কিবা ফাণ্ড এইবিলাকত চাপ্লাই কৰিবলৈ আহি চব অফিচিয়েল ফাইলবিলাক বাহিৰত লৈ গৈছিলে এইবিলাক আমি আনিব লগা হৈছে অফিসত মানুহবিলাকে ডিউটি কৰা নাছিলে ভালকে এই সময়ত এইটো ভালকে ডিউটি কৰাবৰ কাৰণে আমি কাম কৰিব লগা হৈছে সিস্টেম বুলি একো নাছিলে সিস্টেম আনিব লগা হৈছে এই বড়োলেণ্ড কাউন্সিল উত্তৰ পূৰ্বাঞ্চলত প্ৰথম কাউন্সিল য'ত আজি অফিচ চলিছে আমাৰ ইণ্টাৰনেট যোগে অফিচ চলিছে প্ৰথম কাউন্সিল বড়োলেণ্ড কাউন্সিল প্ৰথম কাউন্সিল য'ত ইমান আমাৰ ভূমি আছে য'ত মানুহ বসবাস কৰি থকা হৈছে এই ভূমিখিনি ডিজিটাইজ কৰা হৈছে বড়োলেণ্ড কাউন্সিলে প্ৰথম কাউন্সিল য'ত আমি আমাৰ খেতিয়কসকলৰ ডিজিটাইজ কৰিছোঁ ডাটা মেলেসকলৰ ডাটাবেছ আমি কালেক্ট কৰিছোঁ কোন খেতিয়কে কি খেতি কৰে এতিয়া আমাৰ হাতত আহিছে বড়োলেণ্ড কাউন্সিলে প্ৰথম কাউন্সিল যিসকলে বুৱনী শিপিনী চেৰিকালচাৰ প্ৰডাক্ট কৰা আমাৰ বাইদেউসকলৰ মাসকলৰ ডাটাবেছ আমি প্ৰডাক্ট কৰিছোঁ আৰু আজি আপোনালোকে দেখিছে সুপাৰ ভিত্তিৰ দ্বাৰা সিদিনা এজন সাংবাদিকে সুধিছে বিপিএফে বুলি কৈছে যে সুপাৰ ভিত্তিটো আমাৰ পৰা আহিছে এই পলিচিটো ইউপিএলৰ নহয় ইয়াত বহুত মানুহ আছে আগৰ চৰকাৰতো কাম কৰি মানুহ আছে বিপিএফৰ দিনত সুপাৰ ভিত্তি নহয় সুপাৰ 10 সুপাৰ 5 নাছিলে আৰু এই সুপাৰ ভিত্তিৰ দ্বাৰা ল'ৰা ছোৱালী এতিয়া ইউপিএসসি কোচিং কৰিছে এপিএসসি কোচিং কৰিছে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে চৰকাৰী খৰচত কোচিং কৰিছে আৰু ডক্টৰ বাচিৰাম বড়ো ফেলোশ্বিপ লৈ আমাৰ বহুত ল'ৰা ছোৱালী এতিয়া পিএইচডি কৰি আছে যোৱা বছৰৰ পৰা 5 জন ল'ৰা ছোৱালীক আমি ফৰেন কাণ্ট্ৰি আমি এব্ৰডত স্কলাৰশ্বিপ আমি আৰম্ভ কৰিছোঁ যিসকলে খেল ধেমালি কৰে তেখেতসকলক সহায় কৰিছোঁ বিভিন্ন ক্লাববিলাকত আমি 5 লাখ আৰ্থিক সহায় কৰিছোঁ বড়োলেণ্ডৰ 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰা হ'ল সুজিত নাৰ্জাৰী অডিটৰিয়াম 40টা সমষ্টিত আমি 40টা ষ্টেডিয়াম বীৰ শিলাগাম ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ বঙালীসকলৰ কাৰণে একেবাৰে আমি 5টাকৈ ৰবীন্দ্ৰ ভৱন নিৰ্মাণ কৰা হৈ গ'ল
সকলৰ কাৰণে 5টা ডিষ্ট্ৰিক্টত 50 লাখ কৰি 5টা শিলাৰাই ভৱন ইতিমধ্যে চেংচন কৰা হৈছে কাম আৰম্ভ হৈ গ'ল গোৰ্খা ভৱনৰ কাম আৰম্ভ হৈ গ'ল বিভিন্ন ক্ষুদ্ৰধৰ সকলকো 1 কোটি টকাৰ গেষ্ট হাউচ ৰাভাসকলক কোকৰাঝাৰত 1 কোটি টকাৰ গেষ্ট হাউচ আৰু লগতে মাইনৰিটি সকলৰ হজ ভৱন আদিবেশ ভৱন বিভিন্ন কামবিলাক ইতিমধ্যে আৰম্ভ হৈ গৈছে আমাৰ উৰিয়া সকলৰ কাৰণে সাংবাল সকলৰ কাৰণে কোনো এটা জনগোষ্ঠীক বাদ দিয়া নাই অধিকাৰ আছে নিজৰ ধৰ্ম ৰক্ষণাবেক্ষণৰ অধিকাৰ আছে ঠিক তেনেধৰণৰ উন্নয়নৰ চবৰ অধিকাৰ আছে তো সেইকাৰণে আজি UPPL মডেল অফ পলিটিক্স লাহে লাহে চবে বুজি উঠিছে বহুত পলিটিক্স আহিছে আৰু গৈছে এই পলিটিক্স বিলাক ৰাজনীতিবিলাক কেতিয়াবা একপক্ষীয় কাম কৰিছে পাৱাৰৰ কাৰণে কাম কৰিছে ক্ষমতাৰ কাৰণে কাম কৰিছে মই আৰম্ভণিৰ পৰাই কৈছো UPPL মডেল অফ পলিটিক্সত ক্ষমতাৰ কথা নাই ইয়াত দাদাগিৰি দমন নীতিবিলাক ইয়াত মানে জাগা নাপায় ইয়াত মানুহ কিনা বেচা কৰা এইবিলাক জাগা নাপায় UPPL মডেল অফ পলিটিক্সত জনগণক সেৱা কৰাৰ কাৰণে এটা ৰাইজক সেৱা কৰা সমাজক সেৱা কৰাৰ কাৰণে একমাত্ৰ আপুনি জাগা একমাত্ৰ এটা প্লেটফৰ্ম আমি বনাইছো সেইকাৰণে আজি বিপ্লৱ ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতে যি নীতি আদৰ্শৰে এটা ক্ষুদ্ৰ অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে UPPL দল গঠন কৰিলে এই UPPL দল তেখেতে আৰম্ভ কৰিছিলে এখন সৰু নাৱৰ নিচিনা আজি এইটো বৃহত্তৰ এটা জাহাজৰ নিচিনা হৈ গ'ল আমি আজি আমাৰ অনলাইন যোগে ৰেজিষ্টাৰ যিবিলাক আমাৰ মেম্বাৰ আছে এইটো মানে প্ৰায় 7 লাখ মেম্বাৰ আছে আমাৰ অনলাইন যোগে ডিজিটাইজ কৰা আমাৰ মেম্বাৰ ভেৰিফাই কৰা মেম্বাৰ আৰু যিবিলাক অফলাইন যোগে মেম্বাৰ লৈছে তাতো আমাৰ লাখ লাখ মেম্বাৰ আছে এটা 40টা সমষ্টিৰ আমাৰ কাম হৈ আছে 445টা প্ৰাইমাৰী কাম হৈ আছে আৰু লগতে 3277টা বুথত সমানে কাম হৈ আছে তো সেইকাৰণে আজি আমাৰ উপৰোক্ত বক্তাসকলে কোৱাৰ নিচিনা আহি থকা নিৰ্বাচনত UPPL একক সংখ্যা গৰিষ্ঠ পাবলৈ গৈ আছে ইয়াৰ কাৰণে বদলেণ্ডবাসী ৰাইজক মই ধন্যবাদ জনাইছো আমি ৰাইজক মৰম দিছো আমি ৰাইজক শ্ৰদ্ধা দিছো অনাগত দিনত UPPLৰ কেন্দ্ৰীয় কমিটি বা বুথ কমিটি লৈ প্ৰত্যেকজন ওয়াৰ্কাৰ মেম্বাৰক মই অনুৰোধ কৰিছো ৰাইজৰ লগত থাকক ৰাইজক সেৱা কৰক ৰাইজৰ কাম কৰক ৰাইজৰ কাৰণে আজি UPPL দল এই কাৰণে আমি কৈছিলো এই দলটো ৰাইজৰ দল আৰু এই চৰকাৰটো ৰাইজৰ চৰকাৰ 24/7 আমি দৰ্জা খুলি ৰাখিছো যেতিয়া ইচ্ছা তেতিয়া ৰাইজে লগ কৰে আৰু আমাৰ লগত একেলগে কাম কৰিবলৈ আহে তো এই কাৰণে অনাগত দিনত এটা সুন্দৰ শান্তি উন্নতিৰ বিটিআৰ গৰাত বিটিআৰবাসী ৰাইজক মই সকলোকে সহায়ৰ আগবাঢ়িবলৈ আৰু UPPL মডেল অফ পলিটিক্সত জইন হ'বলৈ মই অনুৰোধ কৰিছো আমাৰ বহু যুৱ বন্ধুবিলাকে ডিষ্ট্ৰিক্টে জইন হৈছে ব্লকে জইন হৈছে বহুত পঢ়া লিখা আজি যুৱ বন্ধুসকলে আহি প্ৰায় UPPL দলত আজি যোগদান কৰিছে আজি UPPL দলটো আমাৰ যুৱসকলৰ এটা ডাঙৰ পাৱাৰ হাউচ হ'বলৈ গৈ আছে মই প্ৰত্যেকজন যুৱ বঙালী যুৱ হওক বড়ো যুৱ হওক মাইনৰিটি যুৱ সান্তালী যুৱ যি যুৱসকলে পঢ়া শেষ কৰি আজি দললৈ আহিছে মই সবকে অনুৰোধ কৰিছো যে এই UPPL প্লেটফৰ্মটো ব্যৱহাৰ কৰি নিজৰ জনগোষ্ঠীক আগবাঢ়ি নিয়াৰ কাৰণে কাম কৰক এই UPPL চৰকাৰটো ব্যৱহাৰ কৰি নিজৰ জনগোষ্ঠীক আজি বিশ্বায়নৰ যুগত 21 শতিকাত মানুহ যেনেকৈ আগুৱাই যাব লাগে তেনেকৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰাত সহায় কৰক আমি একেলগে আগবাঢ়ি যাম 10 ব্লক এটা বিষয় আৰু 6 শিডিউল এটা বিষয় দুটা একেলগে চলিব নোৱাৰে হয় 6 শিডিউল হ'ব নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব 6 শিডিউলো পাব ট্ৰাইবেল বেল্ট ব্লকো পাব এই দুটা বিষয় মই ভাবে এইটো সাংবিধানিকভাৱে কিমান ইয়াত মানে এডভান্টেজ আছে মই নাজানো কিন্তু এই বিষয়টো ভৱিষ্যতৰ দিনত বিজেপি চৰকাৰ বা আমাৰ চৰকাৰে এই বিষয়টো নিশ্চয় চিন্তা কৰিব লাগিব কাৰণ খিলঞ্জীয়া অসমীয়া মানুহে অসমৰ য'তে ত'তে কাৰ্বি আংলঙতো যাব পাৰিব বিটিআৰতো আহিব পাৰিব বড়ো মানুহে জনজাতীয় মানুহে অন্য মানুহে বিটিআৰৰ মানুহে গুৱাহাটীত মাটি কিনিব পাৰে নে নোৱাৰে পাৰে নহয়
ডিব্ৰুগড়ৰ মানুহে পাৰে নে নোৱাৰে গুৱাহাটীত মাটি কিনিব পাৰে তো BTRত নোৱাৰাৰ কাৰণ নাই ঠিক আছে নিয়ম এটা আছে কাৰণ যেহেতু ল্যান্ড সাবজেক্টটো 6 শিডিউল এৰিয়াৰ প্ৰশাসনৰ এটা বিষয় গতিকে 6 শিডিউল এৰিয়াৰ যেটো ল্যান্ড সাবজেক্ট হেতু তেওঁলোকে সম্ভালিব যি দিলীপ শইকীয়া ডাঙৰীয়াই আজি বড়োসকলৰ ইমোশনক লৈ পেলাই বড়োসকলৰ যি মানে আমাৰ যি নেশ্যনেলিজম সেন্টিমেন্ট ইয়াক লৈ পেলাই আজি বড়ো অনাপৰা পাৰ্থক্য আনিব বিচাৰিছে চাওক আমি বিজেপি আৰু ইউপিপিএলৰ লগত এলায়েন্স আছে কিন্তু দিলীপ শইকীয়াৰ দৰে এখন ব্যক্তিৰ লগত এলায়েন্স দিলীপ শইকীয়া ডাঙৰীয়া এখেতে হয় বিজেপিৰ সভাপতি মানে ষ্টেট প্ৰেচিডেণ্ট হিচাপে এখেতক আমি সন্মান কৰোঁ যেনেকৈ আমি এলায়েন্সত আছোঁ বৰ্তমান আমাৰ কাউন্সিলতো এলায়েন্স ষ্টেটতো এলায়েন্স চেণ্ট্ৰেলতো এলায়েন্স কিন্তু এটা কথাটো মই দিলীপ শইকীয়া হিচাপে ক'ব বিচাৰোঁ তেওঁ অসমৰ বুৰঞ্জীয়ে একো নাজানে যেন লাগে কিয়নো যি বড়োসকলে ৭,০০০ বছৰ এই অসমত আজিৰ অসম তাহানিৰ কামৰূপ তেতিয়াৰ আমাৰ প্ৰাগজ্যোতিষপুৰ আৰু ফ্ৰী ফিজিকেল পিৰিয়ডৰ যদি আপুনি কথাটো চিন্তা কৰে তেতিয়া বড়ো বুৰঞ্জীটো কেনেকুৱা আছিল বড়ো জাতিটো কেনেকুৱা আছিল আমাৰ অসমীয়াসকল কেনেকৈ আমি অসমীয়া ভাষা হ'ল এইবোৰ বুৰঞ্জী চাগে দিলীপ শইকীয়াই একো নাজানে আৰু 6 শিডিউলটো কিয় হৈছে গণতন্ত্ৰটো কি কাৰণ কেনেকৈ গণতন্ত্ৰ হ'ল আমাৰ গণতান্ত্ৰিকভাৱে আমাক কি অধিকাৰ দিয়া হৈছে মই জানো যদিও সাংসদ হৈছে দিলীপ শইকীয়া কোনো পলিটিক্যাল নলেজ নাই আৰু তেওঁ ব্যক্তিগত স্বাৰ্থৰ কাৰণে বহুত কথা ক'ব বিচাৰে কিন্তু এটা কথাটো চাওক আজি 1986ত NDP যে জন্ম হৈছিল সেই জন্ম হোৱাটো তেনেকুৱা দিলীপ শইকীয়া সিহঁতৰ তথাকথিত কিছুমান নিজকে অসমীয়া কোৱা ব্যক্তিসকলে বড়োসকলক মাহী আইৰ চকুৰে চাই থকাৰ কাৰণে বড়োসকলক কি কয় সেকেন্ড গ্ৰেড মানে কি কয় সিটিজেন হিচাপে গণ্য কৰাৰ কাৰণে বা ইউজ কৰাৰ কাৰণে বড়োসকলে আন্দোলন কৰিবলৈ বাধ্যত পৰিছিল আৰু তেনেকৈ তথাকথিত অসমীয়া মানুহে 1984ত যেতিয়া গহপুৰৰ কাণ্ডত শ মানুহক হত্যা কৰিছিল তাৰ কাৰণে বড়ো আন্দোলন হৈছিল যাৰ মানে আমি সেইটো কথাটো ক'ব পাৰোঁ যে তেতিয়াৰ অসমীয়া তথাকথিত অসমীয়াসকলে বড়োসকলক মাহীৰ চকুৰে চোৱাৰ কাৰণে 35 বছৰ বা 50 বছৰ বড়োসকলে আন্দোলন কৰিব লগা হ'ল ঠিক তেনেকৈ বড়োলেণ্ডত BTD একৰ্ডৰ পাছত আমাৰ যি হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত BPF দলে BTC থকা অনাবড়োসকলক মাহীৰ চকুৰে চোৱাৰ কাৰণে অনাবড়ো আন্দোলন হৈছিল